জ্ঞাপন কৰিছো আপোনালোকে আমাৰ নিমন্ত্ৰণত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে যে আজি প্ৰেছ মিট টু হৈছে যে যোৱাকালি APHLC বিলাকৰ যেটো প্ৰতিষ্ঠা দিৱসৰ তাৰ মুখ্য অতিথি হিচাপে আমাৰ অখিল গগৈ ডাঙৰীয়া আহিছে তেখেতৰ যিখিনি ভাষণত যিখিনি বক্তব্য ৰাখিছে আমি কাৰ্বি আংলং ৰাইজে তাত একো কনফিউজ হোৱা নাই সেইখিনিটোকে আমি ক'ব বিচাৰিছো যে অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে কাৰ্বি আংলং অট'নমাছ ষ্টেটৰ প্ৰতি আৰ্টিকল 244A ৰূপায়ণৰ ক্ষেত্ৰত তেখেতৰ সম্পূৰ্ণ সমৰ্থনৰ কথা তেখেতে উল্লেখ কৰিছে তাত আমি আদৰণি জনাইছো যদি সঁচাকৈ কিন্তু মই তাৰ আগৰ কথাখিনিত ক'ব লাগিব অখিল গগৈ আজি যদি ইণ্ডিভিজুৱেল ব্যক্তিগত হিচাপে যদি তেখেতৰ বক্তব্য ৰাখিছে আৰ্টিকল 244A সমৰ্থন তেতিয়া ক'বলগীয়া নাই যদি অখিল গগৈ পাৰ্টি হিচাপে ৰাইজদল হিচাপে যদি তেখেতে কৈছে তেতিয়া হলে তেখেতৰ পাৰ্টি ৰেজলিউশন আছে নেকি প্ৰস্তাৱ আছে নেকি যে পাৰ্টি আমি সম্পূৰ্ণ অট'নমাছ ষ্টেটৰ কাৰণে সমৰ্থন কৰিম বুলি আছে নেকি আৰু যদি নহয় তেতিয়া হলে ইয়াত কাৰ্বি আংলঙৰ ভাষণ দিব কাৰ্বি নন কাৰ্বিৰ মাজত বিভাজন কৰাৰ আৰু আনফালে যেতিয়া বিধানসভাত যাব তেখেতে আজিলৈকে মই দেখা নাই যে অখিল গগৈ কাৰ্বি আংলঙৰ প্ৰতি অট'নমাছ ষ্টেটৰ প্ৰতি তাত বিধানসভাত উত্থাপন কৰিছে তেনেকাটো দেখা নাই বৰঞ্চ 2013ত যেতিয়া জাকাছ নামত যেতিয়া আন্দোলন হৈছিল তেতিয়া কিন্তু তাত ষ্টেট দিব নালাগে বুলি অখিল গগৈ তাত অল অপজিশন পাৰ্টি যেতিয়া দিছিল অখিল গগৈও তাতো আছে তাৰমানে ষ্টেটটো দিব নালাগে বুলি অখিল গগৈ তাতো আছে মানে ডুৱেল যেটো মেইনটেইন কৰে গভৰ্ণমেণ্টৰ জাগাত বিৰোধিতা কৰিব ষ্টেট দিব নালাগে পাব্লিকৰ ওচৰত কাৰ্বি আংলঙত আহিব অট'নমাছ ষ্টেট দিব লাগে তো এই কথাটো নিজকে স্থিতিটো স্পষ্ট কৰি দিয়া ভাল যদি হসাকে সমৰ্থন আছে তেতিয়া হলে পাব্লিকক ক'ব কিন্তু তাত এছেম্বলিটো বা তেওঁলোকৰ পাৰ্টিটো প্ৰস্তাৱ দেখুৱাই দিয়ক যে কাৰ্বি আংলঙৰ ৰাইজক হেতু তেওঁ ভুৱা আৰু এনেকে মিছলিয়া কাৰ্বি আংলঙত যে এতিয়া নিৰ্বাচন আহা নাই নিৰ্বাচন নহা কাৰণে জিকি গল নেকি বুলি কোৱা যেটো বক্তব্য ৰাখাটো ঠিক নহয় কাৰ্বি আংলঙৰ এইটো কাৰণে অট'নমাছ ষ্টেটৰ আন্দোলনত বহুত শহীদ হ'ল আমাৰ বিজেপি চৰকাৰে এই শহীদ সকলৰ সন্মান ৰাখি 5 লাখ কৈ 200 জনকৈ অধিক শহীদ সকলৰ কাৰণে পইচা দিছিলে তো এই কথাটো সন্মান জনাই এই শহীদ সকলৰ সন্মান জনাই কাৰ্বি আংলঙৰ সাংবিধানিক যেটো প্ৰাপ্য সেই প্ৰাপ্য যাতে ৰাজনৈতিকভাৱে যাতে নেখেলে আৰু আমি অট'নমাছ ষ্টেট যদি ৰূপায়ণ কৰিবলৈ হলে তেখেতৰ স্পষ্ট স্থিতি দিব লাগে বুলি আমি ক'ব বিচাৰিছো আৰু দ্বিতীয় কথা তেখেতে কৈছে কাৰ্বি আংলঙৰটো মানে আমাৰ চিফ মিনিষ্টাৰৰ ATM সন্মানীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ অট'নমাছ কাউন্সিলত ATM বুলি যেটো তেওঁলোকে আখ্যা দিছে বক্তব্য ৰাখিছে ক'বলৈ গ'লে লাজ খাব লাগে বুলি ভাবিছো ক'ব বিচাৰিছো কিয়নো যদি কোনোবা ল'ৰা এজনে কৈছে কোনো চালি নুচুৱাকে যদি কৈছে এছেছমেন্ট নোহোৱাৰ ল'ৰা ছোৱালী বিলাকে কৈছে তেতিয়া হলে ভাল লাগে আমি আশা কৰিছিলো অখিল গগৈৰ প্ৰতি যে তেখেতৰটো এছেছমেন্ট আছে সমগ্ৰ অসমৰ কাৰণে কাম কৰাৰ কাৰণে তেখেতে এছেছমেন্ট আছে বুলি আমি ভাবিছো কিন্তু এইবিলাকৰ বক্তব্য ৰাখি পেলাই আমি অনুমান কৰিব পাৰিছো তেখেতে মনোভাৱ আছে ঠেক মনোভাৱ আছে তেখেতৰ সৰু এটা মনোভাৱ লৈ পেলাই সেইকাৰণে অখিল গগৈ পাৰ্টিটো আজি দিনক দিনে মানুহ কম হৈ আছে সেইকাৰণে অখিল গগৈ পাৰ্টিটো আজি অল অপজিশন পাৰ্টিটো তাতো তেওঁ মানে থাকিব নোৱাৰা হৈ গৈছে আজি হেবিলাকৰ ইগোৰ কাৰণে তো আমি ক'ব বিচাৰিছো যদি ATM হয় কাৰ্বি আংলঙত তাৰ আগত কাৰ্বি আংলঙত কি ৰাস্তা অৱস্থাত আছিলে আজি দিনত কি ৰাস্তা হৈছে অলপটো ককচোন যে আগৰ তুলনাত আজি কাৰ্বি আংলঙত অলপটো পৰিৱৰ্তন হৈছে অলপটো ক'ব দি অলপটো তেওঁলোকে নিজে চাই পেলাই কিছুমান ক্ষেত্ৰত ক'ব লাগে বিৰোধী দল হিচাপে বিৰোধী সংগঠন হিচাপে ক'ব লাগে কিন্তু কিছুমান ক্ষেত্ৰত যে ভাল কাম হৈছে
সেইখিনি ক্ষেত্ৰতো তেওঁ অলপ ৰাখাটো ভাল বুলি আমি ক'ব বিচাৰিছো কিয়নো আজি চিফ মিনিষ্টাৰে এটা ৰাস্তা নামত এটা স্কিমৰ নামত যেটো মানে কোটি কোটি টকা কাৰ্বি আংলঙৰ কাৰণে যে সহায় কৰিছে আৰু আগত আমি চিফ মিনিষ্টাৰক আপোনালোকে গম পায় আগৰ ইয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগত বহুতখিনি চিফ মিনিষ্টাৰ হৈছে লাষ্টলি তৰুণ গগৈলৈকে আপোনালোকে চাব পাৰে যদি চাই হেতু টাইমত আমি চিফ মিনিষ্টাৰ লগ কৰিবলৈ কাৰণে 1 মাহ 2 মাহ লাগে চিফ মিনিষ্টাৰৰ তেখেতৰ পৰা লগ কৰিবলৈ কাৰণে তেখেতৰ পৰা আলোচনা কৰিবলৈ কাৰণে বহুত সময় বহুত কাৰণে দিগদাৰ হয় ইভেন তেখেতৰ পৰা মানে লগ পাবলৈ কাৰণে দিগদাৰ হয় কিন্তু আজি সিএম ডক্টৰ তুলিৰাম ৰংহাঙৰ সাৰক যে তেখেতৰ অকল বুলি কোৱা নাই তো কাৰ্বি আংলঙৰ ৰাইজৰ প্ৰতি পাহাৰীয়া অঞ্চল জাতি জনগোষ্ঠী সকলৰ সন্মান ৰাখি পেলাই যে ইয়াৰ মানুহখিনিতো আমাৰ এটা যেনেকে ভয়ামত ডেভেলপমেন্ট হৈছে ঠিক সমানে একেলগতে ডেভেলপমেন্ট হ'বলৈ কাৰণে তেখেতক আগুৱাই লৈ যোৱাটো অখিল গগৈয়ে কি বেয়া পায় অখিল গগৈয়ে যে তেখেতৰ সমষ্টি যদি কিছুমান কথা উত্থাপন কৰিছে তাত আমি ক'বলগীয়া নাই অখিল গগৈয়ে যদি তেখেতৰ নিজৰ সমষ্টি জায়গা যদি তেখেতে কি ক'ব বিচাৰিছে কেনে ধৰণে কৰিব বিচাৰিছে তাত আমি ক'বলগীয়া কথা নাই কিন্তু কাৰ্বি আংলঙৰ ৰাইজে এতিয়া আমি পন্থী সমস্যা কাৰ্বি আংলঙত লাহে লাহে শান্তি হ'বলৈ গৈ আছে শান্তি ঘূৰি আহিছে বুলি অনুভৱ কৰিছে মানুহে যি কাৰ্বি আংলঙে শান্তিৰ কথা ক'লে আগতে কোনো মানে অনুভৱ কৰিব পৰা নাই যে কাৰ্বি আংলং শান্তি পুনৰ ঘূৰি আহিব তেনেকা অনুভৱ কৰা নাই কিন্তু আজি শান্তি চুক্তিৰ নামত চৰকাৰৰ লগত আলোচনাৰ নামত আজি আমি শান্তি অনুভৱ কৰিছে এই শান্তি অনুভৱ কৰাৰ লগে লগে ডেভেলপমেন্টৰ ক্ষেত্ৰতো লাহে লাহে আগবাঢ়িছে এডুকেশ্যনৰ ক্ষেত্ৰতে হওক খেলাৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰতে হওক আৰু কাৰ্বি আংলঙৰ আটাইতকৈ ডাঙৰ কথা হৈছে এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য এটা আহিছে সেই ঐক্যটো যাতে বিনষ্ট নহয় তাৰ কাৰণেহে তেখেতে যদি অসমৰ নেতৃত্ব এজন লিডাৰ বুলি ক'লে এটা সৰু মনোভাৱ লৈ পেলাই আগুৱাই লৈ যোৱাটো ভাল নহয় আৰু এটা কথা মই ক'ব বিচাৰিছো তেখেতে কৈছে যে পিজিআৰ আৰু ভিজিআৰৰ কথা তেখেতে সম্পূৰ্ণ সমৰ্থন আৰু এটো বাংলাদেশীৰ পৰা আহা আৰু বাহিৰগতৰ যোনখিনিত আহিছে তেওঁলোকে স্থান নাই বুলি কৈছে ঠিকে আছে কিন্তু এদিন আমি পাইছো আপোনালোকে যেতিয়া লাংকাইজনত যেতিয়া উচ্ছেদ হৈছে তাত যেতিয়া উচ্ছেদ হৈছে অখিল গগৈয়ে কি ভাষণ দিছে আপোনালোকে আগৰ কথা তুলনা কৰিলে আপোনালোকে গম পাব তাতে বিৰোধিতা কৰিছে উচ্ছেদ খোৱাটো বেয়া হৈছে বুলি নাগালেণ্ডৰ বৰ্ডাৰত যেতিয়া আমি উচ্ছেদ কৰি কাৰ্বি আংলং সাহিত্য পৰীক্ষা আৰু অসম চৰকাৰ যেতিয়া উচ্ছেদ হৈছে তাতো তেখেতৰ বক্তব্য ৰাখিছে তো এইখিনিত মানে ডুৱেল যিটো কাৰেক্টাৰটো ঠিক নহয় আৰু এজন নেতা হিচাপে এজন বিধায়ক হিচাপে এজন বিৰোধী দল নেতা হিচাপেতো আমি তেনেকা আমাৰ এক্সপেক্টেশন নাছিলে সেইকাৰণে আমি আশা কৰো ৰাইজ সচেতন আছে ৰাইজ জানে কাৰ্বি আংলঙৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী যিটো ঐক্য আৰু আগুৱাই লৈ যোৱা যিটো আমাক যিটো চিফ মিনিষ্টাৰে তেনে ধৰণে আমাক মৰম কৰিছে মৰম কৰাৰ কাৰণে আজি যদি হিসাব কৰিব নোৱাৰে যিটো কাৰ্বি আংলঙৰ প্ৰতি আমি চিফ মিনিষ্টাৰৰ অসমক আমি কি দিলো কাৰ্বি আংলঙৰ প্ৰতি আমাৰ চিফ মিনিষ্টাৰ ছাৰক আমি কি বুলি দিম আমাক দিবলগীয়া একো নাই চিফ মিনিষ্টাৰে আমাৰ কাৰ্বি আংলঙৰ ৰাইজক সন্মান ৰাখি কাৰ্বি আংলঙৰ ৰাইজক মৰম কৰি সেই মৰমটো চিফ মিনিষ্টাৰ মৰম কৰাটো অখিল গগৈয়ে বেয়া পায় নেকি কাৰ্বি আংলঙৰ প্ৰতি যে অসমৰ এটা জায়গাত লৈ যোৱাটো অখিল গগৈ বেয়া পায় নেকি হেতু যাতে হেতু ভুল বুজিব নালাগে অখিল গগৈ ডাঙৰীয়াই যাতে এইখিনি ক্ষেত্ৰত মানে ৰাখি পেলাই আজি অখিল গগৈতো দিব পাৰে কাৰ্বি আংলঙৰ প্ৰতি যদি চিফ মিনিষ্টাৰৰ লগত এটিএম হিচাপে যদি ব্যৱহাৰ কৰে অখিল গগৈ কাৰ্বি আংলঙৰ প্ৰতি কি দিছে আজিলৈকে একোটো দিয়া নাই বৰঞ্চ আহি পেলাই ইয়াত লাহে লাহে ধামাকা কিবা এটা মানে নিজে মানে চিউৰি কথা ক'ব
ইয়াতে এইটো লাগে বুলি ক'ব কিন্তু তেনেকা নহয় যদি হয় তেতিয়াহলে তেখেতৰ মানে এইটো যাতে ডুৱেল যাতে পলিচিটো তেখেতে যাতে নকৰে আৰু কাৰ্বি আংলঙৰ ৰাইজৰ যাতে বিভাজন নকৰে কাৰ্বি আংলঙৰ শান্তিভাৱে আমাক বসবাস কৰিব দিয়ক কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠী আমি ঐক্য আছো আৰু তেনেকে যাতে বক্তব্য নাৰাখিবলৈ কাৰণে আমাৰ ফলৰ পৰা আমি আহ্বান কৰিছো তেখেতক চিফ গেষ্ট হিচাপত মাতা হৈছে কিন্তু আমি অখিল গগৈ এজন বিধায়কৰ পৰা এনেকা ভাষণ কিছুমান বিভ্ৰান্ত কন্ট্ৰভাৰ্সি যে কমেন্ট বা তেনেকা এটা ভাষণ স্পিচ দিব বুলি আমি আশা কৰা নাই যে তেখেতে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল CMৰ ওপৰত ডাইৰেক্ট তেখেতে এটেক কৰিছে কিছুমান বিভ্ৰান্তিমূলক যে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ ATM বুলি তেখেত যে এজন সন্মানীয় বিধায়ক কোনো এটা প্ৰমাণ নথকাকৈ সেই ভাষণটো এই বিভ্ৰান্তিমূলক ভাষণ কেনেকৈ দিবলৈ তেখেতে এই কাৰ্বি আংলঙত আহি সাহস কৰিছে আপোনালোকে জানে কাৰ্বি আংলং গোটেই অসম মানুহ গম পাওঁ আৰু কাৰ্বি আংলং মানুহ গম পাওঁ অখিল গগৈ আৰু স্পষ্টভাৱে আমি অখিল গগৈক চিনি পাওঁ অখিল গগৈয়ে যেতিয়া কংগ্ৰেছ আমোলত যেতিয়া কাৰ্বি আংলং অটোনমাস কাউন্সিল আছিলে তেতিয়াও তেখেতে কাৰ্বি আংলঙত আহে ডাঙৰ ডাঙৰ সভা পাতে দুৰ্নীতি বুলি আমুকা দিয়ে আমুকা বিডিঅ আমুকা কি কয় দিয়ে অফিচাৰ বিলাক PD কৰাপশন বুলি কয় ডাঙৰ ডাঙৰ ভাষণ মাৰে কিন্তু লাষ্টত গৈ কি ডাঙৰ ডাঙৰ ভাষণ মাৰি যায় কিন্তু তাতেই সমাপ্ত হৈ যায়